আজিৰ সমাজে হজৰত মহম্মদৰ 100% কথা মানি নচলে। আপোনালোকে যদি ইছলাম বিশ্বাস কৰে দ্বিতীয় বিবাহ নকৰিব। দ্বিতীয় বিবাহ কৰিলে প্ৰথমগৰাকী পত্নীয়ে গোটেই জীৱন দুখেৰে অতিবাহিত কৰে। বহু বিবাহৰ বিৰুদ্ধে বিধানসভাত সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হজৰত মহম্মদে কৈ গৈছিল, বিশ্ব নবী হজৰত মহম্মদে কৈ গৈছিল যে মনোগেমি ইজ দ্য ল। মনোগেমি ইজ দ্য ল। কনচেন্ট ললে নহব, ফেয়াৰ থাকিব লাগিব গোটেই জীৱন। অকল কনচেন্ট হলে নহব। দ্বিতীয়তে ইয়াত যুক্তি দিয়া হৈছে যে প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হব, বেমাৰ হলে কি হব। আপুনি জীৱনভৰ সেই মহিলাগৰাকীক সেৱা কৰিব লাগিব। বজাৰৰ পৰা আমি চব্জি কিনা নাই যে ভাল আৰু বেয়া। ই এটা মানুহৰ স্বামী কোন হব, পত্নী কোন হব, আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে।